बडलेण्ड रादाब नायगिरि अनसायगिरि बयखौबो बरायबाय। तामुलपुर जिल्लायाव फरायसाफोरनो डक्टर बानिकान्त काकति आसनिनि जोहै स्कुटि, आनन्दराम बरुवा बान्था आरो साइकेल राननाय हाबाफारि लादों। आसामनि गासै जिल्लाफोरनि सुबुं माहारिनि जौगाथायनि थाखाय सोलोंथाय, फालांगियारि, रांखान्थियारि खाजोना बिफाननिफ्राय बे बोसोरनि हायार सेकेन्डारि आनजादाव सेथि थाखो उथ्रिसारनाय हिनजावसाफोर आरो 75 जौखोन्दो एबा बेनि बांसिन जौखोन्दो मोननो हानाय हौवासाफोरनो स्कुटि आरो मेट्रिक आनजादाव सेथि मासि आवग्रिनो हानाय फरायसाफोरनो आनन्दराम बरुवा बान्था आरो 9 थाखोआव फरायनाय फरायसाफोरनो साइकेल राननानै होनाय जायो। तामुलपुर जिल्लानि श्री श्री गपाल आरो जगन्नाथ मन्दिराव खुंफुंनाय बे हाबाफारियाव आसाम सरकारनि सुबुं सावस्रि, आरोंदायारि आरो नोगोर जौगाखां बिफाननि मन्त्रि जयन्त मल्ल बरुवा आरो तामुलपुर बियाबनि एमएलए जलेन दैमारिनि जथायै नुजाथिनायाव गोबां फरायसाफोरनो बे बान्थाखौ राननानै होनाय हाबाफारिखौ बेखेवो। तामुलपुर जिल्लायाव सा 6500 फरायसुला फरायसुलिफोरा बेफोर बान्थाफोरखौ मोननो हादों। बेजों लोगोसेनो केबिनेट मन्त्रि जयन्त मल्ल बरुवाया बुंथियो दि तामुलपुर जिल्लायाव बिगियान आयदानि कलेजखौ थाबैनो गायसननाय जागोन होननानै बिथाङा बुंथियो। तामुलपुर जिल्लायाव खुंजानाय बे स्कुटि आरो साइकेल राननाय हाबाफारियाव तामुलपुर जिल्ला बेंगिरि पंकज चक्रवर्ती, बिटिआरनि मावफुं सोद्रोमा धर्म नारायण दास, एमसिएलए बिजितगोरा नार्जारी आरो हेमन्त कुमार राभा बिथांमोनहा बाहागो लायो। जिलार छात्र छात्रीসকলৰ কাৰণে এটা আনন্দৰ কথা যে আমি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক সাইকেল প্ৰদান কৰিছো। মেট্ৰিক পৰীক্ষা দিয়া বা HSLC দিয়া কৃতি ছাত্ৰসকলক আমি আনন্দৰাম বৰুৱা বঁটা দিছোঁ আৰু হায়াৰ সেকেন্ডাৰী পাছ কৰা কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি এই ধৰণৰ স্কুটি প্ৰদান কৰিছোঁ। প্ৰায় 6500 ছাত্ৰ ছাত্ৰীয়ে ইয়াত এই ধৰণৰ বঁটা পাবলৈ সক্ষম হৈছে। সকলোকে মই শুভেচ্ছা দিছোঁ যাতে আমি এই ধৰণৰ উদগনিমূলক বঁটাৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ মনত প্ৰতিযোগিতাৰ ভাৱ বৃদ্ধি কৰিব পাৰোঁ, স্ত্ৰী শিক্ষাত আগবঢ়াই নিব পাৰোঁ আৰু ড্ৰপ আউট ৰেটটো কমাব পাৰোঁ, যাতে আমাৰ এটা সুন্দৰ পৰিৱেশ, কাৰণ এইসকল ছাত্ৰ ছাত্ৰী আমাৰ দেশৰ বা জাতিটোৰ ভৱিষ্যত। যে তামুলপুৰ জিলাখনৰো এইসকলে ভৱিষ্যত, গতিকে এওঁলোকে যাতে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰে এই উদগনি সকলোকে দিছে আৰু ময়ো আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেকৈ কিছু সময় পতা অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। ওলাইছে ছায়েন্স টিমৰ প্ৰয়োজন 2-3 ঠাইত আছে। মই ভাবোঁ যে অহা দিনত এই অভাৱসমূহ পূৰণ হ'ব। ভূপেন বৰাইতো নাজানিব আচল কথাটো কি। তেওঁ 4বাৰ 5বাৰকৈ হাৰিছে, হাৰা মানুহ ক'ত গম পাব আচল কথাটো কি। প্ৰথম ৰাইজৰ মাজত জিকিব লাগিব। যোন মানুহক 2 লাখ 3 লাখ মানুহে বিধায়ক বনাই পঠায় সেইজন বহুত যোগ্য মানুহ হ'ব লাগিব। তেওঁকতো পঠোৱা নাই, তেওঁ অযোগ্য কাৰণে বাৰে বাৰে হাৰাই পঠাইছে। 4বাৰকৈ হাৰা মানুহটো কেনেকৈ জানিব যোগ্যতাৰ কথা। এইসকল মানুহ এবাৰ দুবাৰকৈ জিকি আহিছে নহয়, জিকিয়ে মন্ত্ৰী হৈছে। তেওঁৰ দৰে হাৰি মন্ত্ৰী হ'ব যোৱা নাই নহয়, তেওঁ হাৰি মন্ত্ৰী হ'ব পাৰিম বুলি ভাবিছে। তেওঁ ভাবিছে যে হাৰিলে যোগ্যতা আছে। ভাৰতবৰ্ষৰ ৰাজনীতিত জিকিলে মৰ্যাদা আছে আৰু জিকা লোকসকল যিসকল তেওঁলোকক এনেকুৱা ধৰণৰ তুলুঙা বা উপলুঙা শব্দ কথা ক'ব নাপায়। তেওঁ নিজে হাৰা মানুহটো, হাৰা মানুহে জিকা মানুহ কোনোবাই উপলুঙা কৰে নেকি? যিদিনাখন তেওঁ জিকিব, তেওঁলোকৰ দৰে 50,000 20,000 30,000 1 লাখ ভোটত জিকিব, সেইদিনাখন তেওঁলোকক উপলুঙা কৰিব। নিজে বাৰে বাৰে হাৰি থকা মানুহটোৱে কোনোবাই জিকা মানুহক উপলুঙা কৰে নেকি? হয়নে? বেজীয়ে চালনীক উপলুঙা কৰাৰ দৰে হয়। বেজীয়ে যদি কয় চালনীক যে বেজীৰ মানে পিছফালে বহুত ফুটা আছে বুলি, তেতিয়াহ'লে সেনেকুৱাই হ'ব নহয়। গতিকে তেওঁৰ নিজৰে অজস্ৰ ব্যৱস্থা এনেকুৱা যে তেওঁ বাৰে বাৰে হাৰে, এবাৰ দুবাৰ নহয় 4-5বাৰকৈ হাৰিছে। তেওঁ নাপায় এইবিলাক কথা কৈ থাকিব। এইবিলাক আমাৰ কাৰণে কোনো কথা নাই। আমি অসমৰ বিকাশৰ ৰাজনীতি, উন্নয়নৰ ৰাজনীতি কৰিছোঁ, ৰাষ্ট্ৰবাদী চিন্তা চৰ্চাৰ আমি কাম কৰিছোঁ। আৰু আমাৰ বিপক্ষে অকণমান মানুহ আছে, সেই মানুহখিনি অখিলৰ লগত থাকে, লুৰিনৰ লগত থাকে, কংগ্ৰেছৰ লগত থাকে, UDFৰ লগত থাকে। আমাৰ কি মতলব আছে? সিহঁতে নিজৰ মাজত ভগাই থাকে, লগ হৈ থাকে। আমাৰ কি মতলব আছে? ভগাই থাকিলেও লাভ নাই, লগ হৈ থাকিলেও লাভ নাই। গতিকে আমি অহাবাৰ যি লক্ষ্যত আছোঁ সেই লক্ষ্যত উপনীত হ'ম। দিয়াৰ কাৰণে তেওঁ আনন্দ অনুভৱ কৰিব লাগে যে অসমৰ বৰাকৰ দৰে ঠাই ইমান পিছ পৰি আছিল, তাত দুগৰাকীকৈ মন্ত্ৰী দি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। ভালে, তেওঁ ভাল পাব লাগে, তেওঁ কিয় বেয়া পাব লাগে? সেইটোৱে আচল কথা ওলাই পৰিল যে কেবিনেট সভা কেইদিনমান আগলৈও অখিল গগৈয়ে কৈ আছিলে যে কেবিনেট পাতি খৰচ হয়, কেবিনেট পাতিলে অমুক হয়। এতিয়া তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে কেবিনেট তাত বিচাৰিছে। তাৰ মানে কি? তেওঁ স্বীকাৰ কৰিছে যে কেবিনেট য'তে হয় তাতে উন্নয়ন হয়।
অখিল গগৈ ডাঙৰীয়াই যে মিনিমাম চিন্তাটো কৰিব পাৰিছে তাৰ কাৰণে তেওঁক ধন্যবাদ দিছোঁ। কংগ্ৰেছ দল হাৰি আছে, হাৰি থাকিব হাৰি থাকিব এনেকৈ হাৰি থাকিব যেতিয়ালৈকে গান্ধী পৰিয়ালৰ পিছে পিছে দৌৰি থাকিব তেতিয়াহ'লে হাৰিয়ে থাকিব। ইমান চিন্তা কৰিব নালাগে। গান্ধী পৰিয়ালৰ এতিয়া 3জন মানুহ আছিল, 3জনকে সাংসদ বনালে। এতিয়া কুকুৰ মেকুৰী ছাগলী এইবিলাক আছে যদি গান্ধী পৰিয়ালৰ সেইবিলাকক বনাব পাৰে নে চেষ্টা চলাই আছে। এতিয়া গান্ধী পৰিয়ালৰ পিছত দৌৰি থাকিলে এনেকুৱাই হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰিয়ম শৰণীয়া। অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিকাশৰ 12দিনীয়া এই অনুষ্ঠানটোৰ জৰিয়তে অসম চৰকাৰে আমাক আনন্দৰাম বঁটা প্ৰদান কৰিছে, যিয়ে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত আগুৱাই যাবলৈ বহু পৰিমাণে উৎসাহিত কৰে। মই এই বঁটা পাবলৈ সক্ষম হৈছোঁ, যাৰ ফলত মই নিজেও বহু পৰিমাণে উৎসাহিত হৈছোঁ আৰু ভৱিষ্যত জীৱনতো যাতে এনেকুৱাকৈ নিজৰ পঢ়া শুনাৰ নিজৰ কৃতজ্ঞতা দেখুৱাব পাৰি, নিজৰ মা দেউতাৰ লগতে নিজৰ বিদ্যালয় লগতে অঞ্চলৰ নাম গৌৰৱ কৰিব পাৰোঁ, তাৰ বাবে বহু পৰিমাণে উৎসাহিত হওঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকে এনেকুৱা আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়াই লৈ যাবলৈ আৰু অসমক উন্নত ৰাজ্যত পৰিণত কৰিবলৈ বিশেষভাৱে অৰিহণা যোগাইছে আৰু এনেকুৱা পদক্ষেপ হাতত লৈছে। তাৰ বাবে মই মোৰ তৰফৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীৰ পৰা অসম চৰকাৰক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ।